আমি আজি শ্বুটিং কৰিব গৈ আছোঁ কাকজান গাঁৱত। এতিয়া আমাৰ মৃদুল, আমাৰ অন্যা গৈ আছোঁ একেলগতে। ইমান নহয় আগত Ready deh, ready. Kami alas tak kami ha, bicycle. Ready. Action. Ready. Action. আমি শ্বুটিং সামৰি ঘৰলৈ গৈ আছোঁ এতিয়া। আপোনালোকে চাব আমাৰ শ্বৰ্ট ফিল্মখন আৰু সকলোৱে যেন আঁকোৱালি ল'ব আৰু যাতে এনেকুৱা নতুন নতুন ভিডিঅ' আৰু দেখুৱাই থাকিম। শ্বুটিঙৰ কিছুমান আৰু আহি আছে। এতিয়া আমাৰ ওচৰত আছে অয়নদা, হয়, চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিব। অয়ন মাইথন বুলি আছে, সেইটো চেনেলত দিয়া হ'ব আমাৰ এই শ্বৰ্ট ফিল্মখন, যাতে সকলোৱে আঁকোৱালি লয়। আমাৰ মেইন অভিনেত্ৰী আইতা, ক'ব গ'লে এজনী ভাল পোৱা মানুহজনীয়ে হয়। আমাৰ পাছত লৈ ফুৰিছোঁ উৰাই কাকজান গাঁৱত শ্বুটিং কৰিব অহা হৈছিলে। ভাল লাগিল গাঁওখন শ্বুটিং কৰি মানুহখিনিৰ লগত সহায় সহযোগিতা কৰাৰ কাৰণে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম।